আমি ভিডিওটো আৰম্ভ কৰো তো বলক এনেকুৱাকে দৰজা খুলি হাগিবলৈ জাপানলৈ যাও বলক ঘৰৰ বিছনাখনৰ পৰা ঘৰৰ বাথৰুমটোকে যাবলৈ কেতিয়াবা ধৰ ধৰ মাৰ লাগে আৰু তুমি জাপানত গৈ হাগাৰ কথা কৈছা ও হেল্ল গাইস পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি মই চেনেলটো আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলোৰে ভালে তো বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাই আছিলো আপোনাৰ কমে পাইছে বৰ্তমান শিল্পী কলা কুশলী বিলাকে কি কৰি আছে কিন্তু অকস্মাত যেতিয়া হে দোস্ত মই দৰজা খুলি হাগিবলৈ জাপানলৈ যাও বলক তেন্তে বলক আমি সকলোৱে জাপানলৈ হাগিবলৈ যাওঁ ও ডিম্পু পালাহি তুমি ও ভালে ভালে আহিলানে বাইদেউ আহিলো এতিয়া বাইদেউ ডিম্পুদা অকলে অহা নাই আমিও আহিছো মাল একদম পিছফালে খুন্দিয়াই আছে খবৰ খাতি পিছত ল'ব প্লিজ লেট্ৰিনটো দেখাওক প্ৰথম লেট্ৰিনটো এতিয়া মই তোমাক আমাৰ একেবাৰে জাপানৰ হাইটেক টয়লেট দেখাম দেই আহা এয়া চোৱা ওয়াও এই বাইদেউ সাইড দিয়ে প্ৰথম হাগি লওঁ তাৰ পাছত ইয়াৰ বিষয়ে ডিটেইলছত জানিম প্লিজ Move it along, I'm all out of time card. হে দোস্ত মই আছো এজন দাদাৰ ঘৰত তেজপুৰত সেইবিলাক বাদ দিয়ক এটা কথা কওকচোন আপোনালোকে হাগা লাগিলে বাৰু কি কৰে এটা বৰ ডাঙৰ প্ৰশ্ন কৰিলে আমাৰ মৰমৰ ডিম্পুদাই বহুত বেছি ডাঙৰ প্ৰশ্ন কৰিলে এতিয়া মই ইয়াৰ পৰা এটা সমীক্ষা কৰিম এটা সাৰ্ভে কৰিম ইন্টাৰভিউ লম সবকে সুধিম তাৰ পাছত মই আপোনাক নিশ্চয় জনাম মানুহৰ হাগা লাগিলে কি কৰে এনেকুৱাকে সকলোৱে কৰে কিন্তু জাপানৰ মানুহে এই কামটো অলপমান বেলেগকে কৰে আমি বহি হাগো সিহঁতে চাগে থিয় হাগে নাই শুই হাগে এই ডিম্পুদাই ক'ব চব দেখাম দেই আহা এয়া চোৱা ওয়াও মানে ইয়াত কোনে হাগিব ইচ্ছাই নাযাব এয়া আমিও ইমান কষ্ট কৰি সেই সুদূৰ ওপৰৰ দি আহিছো ইমান কষ্ট কৰি ৰখাই আহিছো জাপানত হাগিম বুলি আকৌ আপুনি কয় ইয়াত কোনে হাগিব মনেই নাযাব এনেকে ক'লে নহ'ব নহয় ঠাণ্ডা দিনত বহিবলৈ বৰ এলাহ লাগে নহয় জানো তেতিয়া তুমি এই ইয়াত এটা বাটন আছে সেইটো যদি তুমি অন কৰি দিয়া তেতিয়া এইটো সিটটো অটোমেটিক গৰম হৈ যাব বাপৰে ভাবি চাওকচোন ভাৰতখন ক'ত আছে জাপানখন ক'ত আছে টয়লেটো গৰম হৈ জাপানত ঠাণ্ডা দিনত আৰু ভাৰতখনো পৃথিৱীতেই আছে জাপানখনো পৃথিৱীতেই আছে বাদ দিয়া এইবিলাক কথা কৈ লাভ নাই যেতিয়া জোৰছে লাগিব ন তেতিয়া তুমি হাইটেক টয়লেটটো বিচাৰি নাথাকা ঘৰত যিটো আছে সেইটোলে যাবলৈ ধৰ মাৰ লাগে আৰু হাইটেক টয়লেট লাগে আমাক বেয়া পাই কি লাভাৰ এতিয়া কিছুমানে বাৰীৰ পিছফালে হাগে কিছুমানে ঢকনা বেৰাৰ পিছত হাগে কিছুমানে হে আৰ বাদ দিয়া হে থোৱা মই পেনে চেনিও হাগি পাইছো ওকে বাই হাগা লাগিছে হাগি আহোঁগে